কলিতা আৰু আপোনালোকে চাই আছে মাধৱ এক্সৱাইজেড ব্লগ। তো পুনৰ পৰা এটা মানে বেলেগ গ্ৰুপত আহি গ'লোঁ ভিডিঅ' বনাবা। তো দেখুৱাই আছোঁ মানে এখন পাৰ্ক আমাৰ ওচৰতে হয়। এইখন পাৰ্ক কেনেকুৱা কি মানে ডেভেলপমেণ্ট কৰিছে আৰু কি কৰিছে তো সকলোবোৰ দেখুৱাম। তো বলক ফোনে যাই আছোঁ। তো মানে গাইজ ইয়াত বহুত কৰিছে ডেভেলপ কৰিছে। এইবিলাক নাছিল আগতে চাওঁ, এইবিলাক নতুনকৈ মানে গাছৰে মানে ইয়াত গাছৰ টুকুৰা কৰি তো ৰং কৰি দিছে। আৰু দেখুৱাওক কেনেকুৱা ফুল চুল বহুত ৰুইছে ইয়াত। আৰু কেমেৰামেনৰ সৈতে এইবিলাক ফুল ৰুইছে চাওঁ, এইবিলাক খুব সুন্দৰ হ'ব এটা সময়। আৰু যিহেতু এতিয়া পিকনিকৰ বতৰ, বহুত মানুহ আহিব ইয়াত দূৰৰ দূৰৰ পৰাই। আৰু ইয়াত মানে পিকনিক প্লেচৰ দৰেও কৰি দিছে এটা আন চাইড। আৰু বগামাটি যিহেতু আমাৰ ওচৰতে হয়, তাততো বহুত মানুহ হৈছে অভাৰ। তো এতিয়া মানে ইয়াতো কৰিছে অলপ, যাতে মানুহে যাতে মানে ঘূৰি যাব নালাগে, ইয়াত মানে কৰি দিছে পিকনিকটো। তো দেখোন কেনেকুৱা কি মানে আৰু বলক পিছে কেমেৰা। আৰু এইবিলাক চাওক কি খুব সুন্দৰ বনাই দিছে, ইয়াত মানে বহিব পাৰে। আপোনালোকে ইয়াত চাওক, ইয়াত গাছো বনাই দিছে। আৰু অকল এইটো মানে কি ফুল মই নাজানো, আপোনাৰ কমেণ্ট বক্সত জনাব কেনেকুৱা কি মানে। ইমান মই নাজানো, যিহেতু চাওকচোন খুব সুন্দৰ লাগিছে। তাত লাইন বাই লাইন ৰুইছে, খুব সুন্দৰ মানে। আৰু বাকী এইফালে আছে দেখুৱাম ইমানখিনি পাৰোঁ। অকল মানে এটা বস্তু দেখা পাৰোঁ, বাকী যে নহওক খুব সুন্দৰ মানে লাগিছে ইয়াত আহি কেনে। এইডাল কি গছ মই ইমান নাজানো, বাকী নামটো নাজানো। খুব ভাল লাগে এই গছডাল। আৰু যিহেতু আমাৰ গছ চছ ৰুব লাগে বহুতে, আৰু ময়ো ৰুম। তো আপোনালোকৰ ৰক পৃথিৱীখন যাতে সেউজীয়া হৈ থাকে। আৰু ইফালে চাওক খুব সুন্দৰ মানে কি মজা বনাইছে, মানে কি ক'ম আৰু ভাষা নোহোৱা হৈ গৈছে। তো যোৱাবাৰো মানে এনেকুৱা আছিল, আৰু এইবাৰ যিহেতু সেইবাৰ ফুল চুল মৰি গ'ল, তো নতুনকৈ মানে ষ্টাৰ্ট কৰি দিলে ফুল ৰুৱাৰ কাৰণে। এইবাৰ চাওক খুব সুন্দৰ বনাইছে মানে। আৰু দেখুৱাম পোনে কি আছে কি নাই তো বলি। আৰু ইয়াতে মানে বহা চিটো কৰি দিছে যে জিৰণি লোৱাৰ কাৰণে। তো দেখুৱাম আহক কি সুন্দৰ কৰিছে, মানে গছৰ তলত যিহেতু এইবোৰ কৰি চাওঁ। এইটো কি গছ মই ইমান নাজানো, ইয়াত কিবা ঘটি আছে চাওঁ ইয়াত। তো এইফালে ইয়াত আপোনালোকে জিৰাব পাৰে, খুব সুন্দৰ মানে গছৰ তলত ছায়া আছে। মানে কি ক'ম ভাষা নহয় গৈছে আপোনালোকৰ। এইফালে চাওক বহুত আছে, ধুলেলি আছে, কিবা কিবি বহুত আছে আৰু মানে। আহক কেমেৰা মানে বন্ধুসকল, এটা বস্তু দেখা পালোঁ মানে ইয়াত ডেভেলপ কৰিছে বহু ইঞ্চি মানে ৱাল চোৱাল চাওঁ মানে বাউণ্ডাৰীটো গাঁঠি আছে। এয়া চাওঁ নতুনকৈ মানে ষ্টাৰ্ট কৰিছে, যিহেতু এইফালে মছলাও মাৰি আছে, মছলা মাৰি থৈ দিছে। আৰু মানে ইয়াত ধুলিবোৰ নতুনকৈ কৰিছে। ইয়াত মানে মছলা দিব আৰু কিবা কিবি দিব, যিহেতু ধুলি কৰা নাই ইয়াত। চাওঁ মানে ধুলেদি গাঁঠি থৈ দিছে। আৰু এইফালে বহুখিনি মানে ধুলেনি কৰিছে, মানুহ যিহেতু বহুত আহে ইয়াত। আৰু ইয়াত চাওঁ পৰিচিতা এটা ভাল বস্তু দেখা পালোঁ, যিহেতু ফুল গেন্ধে ফুল বুলি কয় এইটো। তো গেন্ধে ফুল ইয়াত চাওক কি খুব সুন্দৰ লাগিছে, মানে লাইন বাই লাইন দিছে। বাকী যে অলপ খুব সুন্দৰ লাগিছে, ইয়াত ভাল লাগিছে। আৰু পৰিৱেশটো খুব ধুনীয়া কৰিছে, মানে যিহেতু এইবাৰ নাছিল আকৌ নতুনকৈ মানে ৰুই দিলে। তো খুব সুন্দৰ। এইফালে চাওক চিংৰা টাবত আৰু কিবা গোল্লা, যিহেতু এখন ভেৰগাঁৱৰ পৰা স্কুল আহিছে, তাত খুব সুন্দৰ আমি তাত ভিডিঅ' বনালোঁ। আৰু আমাৰ যিহেতু দাদাই ভিডিঅ' বনাই, যিহেতু তাত বনাই ইণ্টাৰভিউ এটা। তো বাকী যে খুব সুন্দৰ পানী চানী লৈ আছোঁ এইফালে। তো ইয়াত মানে এবাৰ ট্ৰাই কৰি চাওঁ, মানে উঠি পোৱা নাই, যিহেতু ঘৰত উঠি যাওঁ কেনেকুৱা। এইফালে দি আপুনি চুচি যাব পাৰে, নকয় ল'ব। এতিয়া গ'লোঁ। তো বহুত দিশছো আছে ইয়াত, আৰু পৰি যাব পাৰে, তো ধৰি ল'ব লাগিব। এইটো চাইড ধৰি ল'ব লাগে। চাওঁ ইয়াত মানে পৰিলে আৰু কি ক'ম আৰু বহুত দুখ পাব। আৰু এইফালে চাওক ইয়াত কেনেকুৱা কি কৰিব পাৰে চাওক। এইফালে লগত বগাই যাব পাৰে। তো বহুখিনি মানে ডেভেলপ কৰিছে ইয়াত। আৰু এইবিলাক ধুলেলি বহুত কৰিছে, যিহেতু বহুত দূৰৰ দূৰৰ পৰা মানুহ হ'ব বগামাটি চাইডৰ পৰা পিকনিক খাব। আৰু এইবিলাকত ইয়াত উচিব পাৰে এনেকৈ। আমাৰ উচি হৈছোঁ তেনেকুৱা মানে এনেকৈ আৰু খুব সুন্দৰ, বহুত ডাঙৰ ডাঙৰ আছে ইয়াত। তো এইখিনিয়ে আৰু ভিডিঅ'টো এইখিনি আছে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যাতে ভাল